নমস্কাৰ মই ডক্টৰ স্বাগতা বৈশ্য কনসালটেন্ট হাৰথি IVF সেন্টাৰ নলবাৰী আমি আমাৰ দৈনন্দিন প্ৰেক্টিছত বহুতো PCOS মহিলা বা PCOS থকা ছোৱালী লগ পাওঁ তেওঁলোকক আমি সদায় কওঁ যে লাইফষ্টাইল মডিফিকেশনটো খুব জৰুৰী PCOS ৰ ট্ৰিটমেন্টৰ বাবে এতিয়া লাইফষ্টাইল মডিফিকেশন কেনে ধৰণে তেওঁলোকে কৰিব আহকচোন আজি মই আপোনালোকক তাৰে বিষয়ে সৰু কিছুমান টিপছ কওঁ এক নম্বৰ কথা হ'ল যে সদায় এটা ব্যালেন্স ডায়েট বা পুষ্টিকৰ আহাৰ খাব লাগে দুই নম্বৰ কথাটো হ'ল সদায় হোল ফুড খাব লাগে যিয়ে আপোনাৰ বডিত ইনসুলিন আৰু গ্লুকোজৰ ব্যালেন্স বনাই ৰাখে তিনি নম্বৰ কথাটো হ'ল যে আপোনাৰ খাদ্যত কাৰ্বোহাইড্ৰেটৰ পৰিমাণটো সীমিত হ'ব লাগে আপুনি যদি ভাত খায় বা ৰুটি খায় তেতিয়াহলে সদায় তাৰ পৰিমাণটো সীমিত ৰাখিব লাগে আৰু সদায় ৰিফাইন ফ্লোৰ বা ময়দাৰ বস্তু এভয়েড কৰিব 4 নম্বৰ কথাটো হ'ল যে প্ৰটিন ৰিচ খাদ্য খাব লাগে এটা প্ৰটিন ৰিচ খাদ্য মানে কি লেগুমছ বা দাইল বুট ৰাজমা এইবোৰত প্ৰটিন থাকে আৰু যদি আপুনি নন ভেজিটেৰিয়ান হয় তেতিয়া হলে কণী মাছ লিন মিট এইবিলাকত প্ৰটিন পোৱা যায় গতিকে সদায় প্ৰটিন ৰিচ আহাৰ খাব লাগে আৰু ফ্যাটস আৰু কাৰ্বোহাইড্ৰেটস সীমিত হ'ব লাগে 5 নম্বৰ কথাটো হ'ল প্ৰসেসড ফুড খাব নালাগে যেনে ফ্ৰোজেন ফুড বা বাহিৰৰ পৰা আনা প্ৰসেস কৰা মাংস এইবোৰ কমাই খাব লাগে আৰু সদায় ফ্ৰেশ ঘৰতে বনোৱা বস্তু খাবলৈ চেষ্টা কৰিব লাগে 6 নম্বৰ কথাটো হ'ল যে সদায় এন্টিঅক্সিডেন্ট ৰিচ খাদ্য খাব লাগে কাৰণ এন্টিঅক্সিডেন্টস বিলাকে আপোনাৰ বডিত যেটো অক্সিডেটিভ ষ্ট্ৰেছ হয় হেতু কমাই ৰাখে যেনে সেউজীয়া শাক-পাচলিত এন্টিঅক্সিডেন্টস খুব বেছিকৈ থাকে পাচলিৰ ভিতৰত আপোনাৰ বিটৰুট ৰঙালাও এইবোৰত এন্টিঅক্সিডেন্টস থাকে বেৰিজ খাব পাৰে আপুনি বা এনেকুৱা ফলমূল য'ত ভিটামিন সি থাকে যেনে কমলা মৌসুমী এইবোৰ বস্তু আপুনি বেছিকৈ খাব লাগে আৰু সদায় পানীৰ পৰিমাণ দিনত সদায় 3 পৰা 4 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব লাগে ইয়াৰ বাহিৰেও ব্ৰকলি বা ফুলকবি এইবিলাকতো এন্টিঅক্সিডেন্টছৰ পৰিমাণ খুব বেছিকৈ থাকে আৰু 7 নম্বৰ কথাটো হ'ল এক্সাৰসাইজ সদায় চেষ্টা কৰিব যে সপ্তাহটোত আপুনি অন্তত 5 দিন এক্সাৰসাইজ কৰে 8 নম্বৰ কথাটো হ'ল যোগা এণ্ড মেডিটেশ্যন এই দুটা আপুনি হ্যাবিট বনাবলৈ চেষ্টা কৰক কাৰণ যোগা বা মেডিটেশ্যনে আপোনাৰ যেটো এনজাইটি আৰু ষ্ট্ৰেছ লেভেল হেতু কমাই ৰাখে 9 নম্বৰ কথাটো হ'ল টোপনি আপোনাৰ যাতে ৰাতি অন্তত 6 পৰা 8 ঘণ্টা ভালকৈ আপুনি শুবলে পায় হেতু এটা খুব ডাঙৰ কথা আৰু 10 নম্বৰ কথাটো হ'ল যদি আপোনাৰ PCOS আছে তেতিয়া হলে হয়তো আপোনাৰ চিকিৎসকে আপোনাক কিছুমান সাপ্লিমেন্টস দিব ভিটামিন B কমপ্লেক্স বা ভিটামিন D আইৰণ এনেকুৱা ধৰণৰ আপোনাক সাপ্লিমেন্টস দিব পাৰে যি আপুনি নিয়মিত ৰূপে খোৱাটো উচিত গতিকে মই ভাবো এনেকুৱা সৰু পইণ্টস বা লাইফষ্টাইল মডিফিকেশন যদি আপুনি ফলো কৰিব পাৰে তেতিয়া হলে PCOS ৰ পৰা আমি হাত সাৰি থাকিব পাৰো বা PCOS ৰ যিবোৰ লক্ষণ সেইবোৰ আমি কমাই ৰাখিব পাৰো